নমস্কাৰ বন্ধুসকল সুইট হাজৰিকা ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আজিকালি দিনত জিও বা এয়াৰটেল গিগা ফাইবাৰ ইত্যাদি আহিছে আৰু সকলোৱে ব্ৰডবেণ্ড কানেক্টিভিটি ঘৰে ঘৰে পাইছে গতিকে আপোনালোক সকলোৱে জানে যে তাতে এটা ল্যান্ডলাইন ফোনৰ সুবিধা দিয়া হৈছে যাৰ জৰিয়তে আপোনালোকে আনলিমিটেড কল কৰিব পাৰে আৰু জিওৰ এই জিও ফাইবাৰ যি আছে জিও ফাইবাৰ জৰিয়তে আপোনালোকে অতি সহজতে ঘৰত হাই স্পীড ব্ৰডবেণ্ড লাভ কৰিব পাৰে গতিকে মোৰ হাতত আছে Hola TF500 কডেড ফোন হাকচন এই ফোনটো আমি চাও কেনেকুৱা হয় আৰু ইয়াৰ ব্যৱহাৰ কেনেকৈ আমি কৰিব পাৰো এটো একেবাৰে বেসিক ফোন হয় আৰু এটো একেবাৰে কম ৰেঞ্জৰ এটো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলো only 449 rupees ইয়াৰ লগত আপোনাৰ আহিব এটো আপোনাৰ ৰিসিভাৰ কেবলটো লগতে এটা ব্ল্যাক কালাৰৰ সুন্দৰ প্ৰিমিয়াম ৰিসিভাৰ আপোনালোকক দেখুৱাম মই এই ৰিসিভাৰটো লগত আহিছে আৰু ইয়াত কানেক্টৰ কেবল আহিছে এয়া লগতে আৰু আহিছে আপোনাৰ আৰপিছটো যৰ পৰা আমি শুনিব পাৰো লব পাৰো ৰিসিভ কৰিব পাৰো হেতু আহিছে এটো আপোনালোকৰ ইয়াত এনে ধৰণে বহুৱাই দিয়া হ'ব আৰু লগতে ইয়াৰ কানেকচন খিনি আমি কৰিব পাৰো ইয়াত এডাল কেবলো আহিছে যেডাল কেবল বেছি দীঘল নহয় এডাল প্ৰায় 1.5 মিটাৰ মানৰ এডাল কেবল আহিছে RJ11 ৰ কেটো মই এই কেবলৰ ব্যৱহাৰ কৰা নাই মই এক্সট্ৰাকে এডাল দীঘল 10 মিটাৰৰ কেবল মই অৰ্ডাৰ দিছিলো সেই কেবলৰ সৈতে মই কানেক্ট কৰিব বিচাৰিম গতিকে আহকচোন আমি এটো কানেক্ট কৰি লওঁ কানেক্ট কৰিবৰ কাৰণে প্ৰথমতে আপোনালোকে ৰিসিভাৰৰ লেফটত এটা পোৰ্ট দেখিব এটো আপোনালোকৰ RJ11 পোৰ্ট বুলি কোৱা হয় এই পোৰ্টটোত আপোনালোকে এই কেবলডাল লগাই দিব আৰু এনে ধৰণে আপোনালোকে ইয়াত লগাই দিব পাৰিব এই পোৰ্টটোৰ লগত মিলাই মই এডাল লগাই দিছো এটো জোৰকে ঠেলিব নালাগে অতি সামান্য প্ৰেছ কৰিলে আপোনালোকৰ সোমাই যাব এটা শব্দ হ'ব শব্দটো হোৱাৰ লগে লগে আপোনালোকে এৰি দিব আৰু তাৰ পিছত আপোনালোকে তাৰ অপোজিট মোৰটো এই যেডাল আৰপিছৰ ৰিসিভাৰছ আছে তাতে আপোনালোকে কানেক্ট কৰিব ইয়াতো হেকে RJ11 ৰ পোৰ্ট এটা আছে সেম পোৰ্ট দু both সাইড আছে গতিকে ইয়াতো মই এটো কানেক্ট কৰি লম এতিয়া মই এটো কানেক্ট কৰি ললো কানেক্ট কৰাৰ পিছত আপোনালোকে ৰিসিভাৰটো উল্টা কৰি চাব পাৰে বা এনেকে আগৰ ফালৰ পৰা চাব পাৰে তাত এটা কানেকচন পোৰ্ট থাকিব সেই পোৰ্টটোত আপোনালোকে লগাব লাগিব যেডাল আপোনালোকৰ জিও ফাইবাৰৰ পৰা বা এয়াৰটেল গিগা ফাইবাৰৰ পৰা যেটো কানেকচন আছে লাইন বুলি লিখা আছে তাত আপোনালোকে কানেক্ট কৰি দিব লাগিব এতিয়া মোৰ লগত এই কেবলডাল আছে মই আপোনালোকক দেখাম এডাল RJ11 গতিকে মই এখন হাতেৰে ভিডিও কৰিছো গতিকে অকনমান আপোনালোকক দেখাবলৈ অসুবিধা হৈছে মই কেবলডাল এতিয়া ইয়াত কানেক্ট কৰিম মই ইয়াতে কেবলডাল কানেক্ট কৰি দিছো আপোনালোকক মই ওচৰৰ পৰা দেখুৱাবলৈ যত্ন কৰিম ফ্লেশৰ জৰিয়তে এটো আপোনালোকৰ চাও এডাল কেবলডাল কানেক্ট হৈ গৈছে এতিয়া আপোনালোকে সুন্দৰভাৱে ইয়াত কল কৰিব পাৰিব মই এটা কল লগাব বিচাৰিম মোৰ এটা বেলেগ নাম্বাৰ আছে এই নাম্বাৰটো লৈ মই কলটো লগাব বিচাৰিম আপোনালোকক মই নাম্বাৰটো লগাই দেখাই দিও প্ৰথমতে ৰিসিভাৰডাল দাঙিব লাগিব আৰু তাৰ পিছত আপোনালোকৰ শব্দ হ'ব আৰু আপোনালোকে এটো বাকিখিনি এখিনি আপোনালোকে নিশ্চয়কৈ জানিব তথাপিও মই দেখুৱাম এবাৰ কল লগাই ট্ৰাই কৰি চাম কেনে হয় গতিকে মই ট্ৰাই কৰিব বিচাৰিছো আৰু যিকোনো মোবাইল নাম্বাৰলৈ কল কৰাৰ আগতে 0 প্ৰেছ কৰিব লাগে মই এনে ধৰণে কল কৰিছো কল কৰাৰ লগে লগে সুইচ অফ বুলি কৈছে কিছু সময়ৰ পিছত চেষ্টা কাৰণ মই কৰক এটো নাম্বাৰ সুইচ অফ কৰি থৈছো মই সুইচটো খুলিম আৰু তাৰ পিছত পুনৰবাৰ ট্ৰাই কৰিম মই আকৌ ৰাখি দিলো সুইচ অফ বুলি কৈছে গতিকে সুইচটো খোলাৰ পিছত মই আপোনালোকক পুনৰবাৰ ফোন কৰি দেখুৱাম এয়া মোৰ ফোনটো সুইচ অন হৈছে
আপোনালোকে দেখিবলৈ পাইছে মোৰ ফোনৰ ছুইচ অন কৰিছোঁ আৰু কিছু সময় পিছতে ইয়াক মই কল লগাম মোৰ ফোনটো অন হৈ গ'ল আৰু এতিয়া মই এইটো কলটো লগাবৰ কাৰণে ট্ৰাই কৰিম কল লগালোঁ এতিয়া হয়তো ৰিং হ'ব আপোনালোকে শুনিব আপোনালোকে ৰিঙৰ শব্দটো নিশ্চয়কৈ শুনিছে আৰু এনেধৰণে আপোনাৰ অতি সহজতে আপুনি কল লগাব পাৰিব খুব কম সময়ৰ ভিতৰত লাগি যায় একো প্ৰব্লেম নাই আৰু কল সেইধৰণে পটককৈ ডিছকানেক্টটো হৈ যায় একো প্ৰব্লেম নাই গতিকে ইয়াৰ জৰিয়তে আপোনালোকে আনলিমিটেড কল পাব পাৰে গতিকে খুব সুন্দৰ আৰু লগতে আপোনালোকে জিঅ'ৰ যি সুবিধা আছে ডাটা সুবিধা সেয়াও আপোনালোকে লাভ কৰিব পাৰে এই ৰিচিভাৰটো অতি কম মূল্যত পোৱা যায় বিল' 500 ৰুপিছতে পোৱা যায় আৰু বা 500 ৰুপিছ লয় কিছুমান চাইটে 500 কিছুমানে 500কৈ অলপ কম লয় গতিকে ইয়াত নৰ্মেল নিউমেৰিক কিপ্যাড আছে মিউট বুটন আছে ফ্লেছ বুটন আছে এই মিউট বুটনটো আপোনাক কল কৰোঁতে মিউটৰ কাৰণে ব্যৱহাৰ কৰা নহয় যেতিয়া ৰিং হৈ থাকে ৰিংটো মিউট কৰিবৰ কাৰণে এই বুটনটো ব্যৱহাৰ কৰা হয় আৰু ফ্লেছ হয় ফ্লেছটোৱে আপোনাৰ হোল্ড কৰিবৰ কাৰণে কলটো হোল্ড কৰিবৰ কাৰণে ব্যৱহাৰ কৰে আৰু আৰ ডিটো হৈছে ৰিডাইলৰ কাৰণে এইটো ব্যৱহাৰ কৰা হয় আৰু ইয়াতে ৰিং হ'লে এই লাইট যিটো আছে এইটো আপোনাৰ ব্লিংক কৰে যেতিয়া আপুনি কল লগাব সেইটো আপোনাৰ ব্লিংক কৰিব আৰু ইয়াতে কোনো ধৰণৰ স্পীকাৰ ফোন নাই আপুনি লাউড স্পীকাৰত ইয়াত কথা পাতিব নোৱাৰে ইয়াত আপুনি কাণত লগাই কথা পাতিব লাগিব আৰু আপোনাৰ ইয়াত অপশ্যন আছে ৰিঙিং ভলিউমৰ কাৰণে আপুনি ৰিঙিং ভলিউমটো ইয়াত আপোনালোকে দুটা অপশ্যন পাব এটা হৈছে ৰিং আৰু এটা অফ আৰু এটা অন মানে হাই ভলিউম আৰু এটা ল' ভলিউম আপোনালোকে দুটা পাব চাই ল'ব পাৰে ইয়াতে কেনেধৰণে আছে আপোনালোকে অফ ল' হাই এইটো যদি মই হাই কৰি দিওঁ তেনেহ'লে ৰিং ভলিউমটো বেছি হ'ব আৰু এইটো ল' কৰিলে ল' ৰাখিলেই ভাল এটা ৰুমৰ কাৰণে ল'টোৱে ছাফিচিয়েণ্ট আৰু অফ কৰিও ৰাখিব পাৰে আপুনি যেতিয়া ধৰক আপুনি পঢ়ি আছে বা অন্য কিবা কামত ব্যস্ত হৈ আছে তেনেহ'লে আপুনি অফ কৰি থ'ব পাৰে আৰু ইয়াতে পালছ আৰু ট'ন আছে আপুনি যেতিয়া কোনো এটা নাম্বাৰ ডাইল কৰিব তেতিয়াহ'লে পালছ হয় আৰু ট'ন হিচাপে হয় সেইটো আপোনালোকে কৰি চালে গম পাব পালছ ট'নটোত মানে আপোনাৰ ট'ন এটা দিয়ে আৰু পালছত কেইবাটাও পালছ দিয়ে কেইবাটাও স্মল ট'ন দিয়ে গতিকে এইটো যিসকলে লেণ্ডলাইন আগৰ পৰা ব্যৱহাৰ কৰিছে তেওঁলোকে গম পায় গতিকে আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে ইয়াৰ মই যিটো লুক দেখিছোঁ এটা মেইন কথা ইয়াৰ লুকটো খুব সুন্দৰ হয় ভাল লাগে ফিনিচিংটো ভাল হয় ধুনীয়া হয় আৰু এইটো আপোনাৰ যেতিয়া ৰিং হয় ৰিং হ'বৰ কাৰণে এইটো এটা স্পীকাৰ দিয়া আছে ইয়াত ৰিঙিং চাউণ্ডটো আহে ৰিঙৰ চাউণ্ডটো আহে আৰু এইটো কলটো কাটিবৰ কাৰণে এনেধৰণে দিয়া হৈছে আৰু এইটো ৱাল মাউণ্টেবল হয় ইয়াক ৱালতো মাউণ্ট কৰিব পাৰি ইয়াত এটা ঘাট দিয়া হৈছে এই ঘাটটো এনেধৰণে দি পেলাই আপুনি ৱালতো এইটো মাউণ্ট কৰিব পাৰে গতিকে অসুবিধা একো নাই ৱাল মাউণ্ট কৰিব পাৰে বা ডেস্কটপত আপুনি থ'ব পাৰে টেবুলত থ'ব পাৰে ৱাল মাউণ্ট কৰিব পাৰে আৰু এইটো হৈছে খুব এটা বেছিক ফোন গতিকে আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে